নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এন এণ্টাৰটেইনমেণ্টলৈ। মই বৰ্তমান এতিয়া যোৰহাট টাউনৰ মাছ মজিয়াতে আছোঁ বুলি ক'লেও বেয়া নহ'ব। আপোনালোক সকলোৱে জানে যে যোৰহাট ইতিমধ্যে কাৰ্ফিউৰ পৰা মুক্ত হোৱা বেছি দিন হোৱা নাই। আনকি ময়ো আজি বহুত দিনৰ মূৰত এই টাউনলৈ আহিছোঁ। সেইবাবে আপোনালোকৰ মাজলৈ এটা নতুন ব্লগ লৈ আহিছোঁ ইয়াৰ সৌন্দৰ্য বিচাৰি। বিশেষকৈ যোৰহাটৰ সৌন্দৰ্য বুলি ক'লে জগন্নাথ বৰুৱা মহাবিদ্যালয়, ইয়াৰ ব্যস্ত ৰাজপথ, গছ গছনি, ব্যস্ত মানুহ ইত্যাদি আজি আপোনালোকৰ মাজত দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব আৰু শেষলৈকে চাই যাব। তেন্তে ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আমাৰ সকলোৰে আৱেগ GOVT কলেজ। ব'লক সোমাই যাওঁ GOVT কলেজলৈ। কলেজৰ পৰা ওলোৱা প্ৰায় এটা বছৰেই সম্পূৰ্ণ হ'ল। আজি বহুদিনৰ মূৰত টাউনলৈ আহিলোঁ। সেয়ে ভাবিছোঁ চাই যাওঁ ইয়াৰ GOVT সৌন্দৰ্য। এইটো RCC বিল্ডিং। RCC বিল্ডিঙৰ লগত আমাৰ সম্পৰ্ক অলপ বিশেষ ঘনিষ্ঠ বুলিয়ে ক'ব পাৰি, কিয়নো আমি পঢ়ি যোৱা ইকনমিক্স ডিপাৰ্টমেণ্ট এই RCC বিল্ডিঙতেই আছে। আচলতে বহুদিন কলেজখন খোলা নাই বাবে ইয়াত বহুত ঘাঁহ বন গজি যোৱা দেখা গৈছে, তথাপিও সেউজীয়া হৈ পৰিছে, যথেষ্ট ধুনীয়া লাগিছে। ব'লক আমি আগবাঢ়ি যাওঁ ইকনমিক্স ডিপাৰ্টমেণ্টৰ ফালে। এইটো আমাৰ ইকনমিক্স ডিপাৰ্টমেণ্ট। এইফালে আছামিজ ডিপাৰ্টমেণ্ট আছে। এইখন GOVT কলেজ। আচলতে সকলোবোৰ ডিপাৰ্টমেণ্ট দেখাম বুলি ভাবিছিলোঁ, কিন্তু সময়ৰ অভাৱত দেখাব পৰা নাই। এই ওপৰৰ পৰাই দেখুৱাইছোঁ GOVT সেউজীয়া সৌন্দৰ্য। সঁচাকৈ বহুদিনৰ মূৰত GOVT কলেজত থিয় হৈ আজি এক বিশেষ ধুনীয়া অনুভৱ কৰিছোঁ। নকৰিমনো কিয়, ইয়াৰ মাজত 3 বছৰীয়া স্মৃতি জড়িত হৈ আছে। এইটো হৈছে আমাৰ GOVT কলেজৰ গুণগোবিন্দ দত্ত প্ৰেক্ষাগৃহ, অৰ্থাৎ অডিটৰিয়াম। তাৰ উপৰিও এয়া ফিজিক্স ডিপাৰ্টমেণ্ট, পদাৰ্থ বিজ্ঞান বিভাগ। এই ওখ বিল্ডিংটোৱে হৈছে আমাৰ GOVT কলেজৰ লাইব্ৰেৰী। ইয়াত বিভিন্ন আৰু এইফালে যায় পলিটিকেল ডিপাৰ্টমেণ্টলৈ। আমাৰ যি ক্লাছ ইয়াতে হৈছিল, সেইকাৰণে ইয়ালৈ যথেষ্ট অহা হৈছিল বাবে দেখুৱাই দিব গৈছোঁ। এইফালে পলিটিকেল ডিপাৰ্টমেণ্টৰ ফালে যায়। আমি বেছি দেৰি নকৰোঁ, বিশেষ এটা কামৰ বাবে আমি টাউনলৈ আহিছিলোঁ, সেইটো কৰিব লাগিব। সেইবাবে বেছি দেৰি নকৰি আমি এতিয়া GOVT কলেজৰ পৰা বিদায় ল'ম। আজি যথেষ্টখিনি ভাল লাগিছে কিন্তু দেই। এইখন হৈছে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়। আজি যথেষ্ট ৰ'দ দিছে, অত্যন্ত গৰম, তথাপিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে যোৰহাটৰ এটা ব্যস্ত ৰাজপথ, যিটোক আমি গড় আলি বুলি কওঁ।
যথেষ্ট গৰম, সেই ভাবিছোঁ অলপ কুঁহিয়াৰ ৰসেকে খাই লওঁ, পেট চেঁচা পৰি যাব। এইখন হৈছে যোৰহাট গভ বইজ। কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো তুমি দিলা 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 ঠিকনা অ জিয়া জিয়া। এইখন হৈছে যোৰহাট উন্নয়ন ছুপাৰ মাৰ্কেট। ইয়াত আমাৰ লগৰ ল'ৰা এটা আছে, তাক অলপ লগ কৰি যাওঁ। যথেষ্ট ভোকো লাগিছে বাৰু, কিবা এটা খাই বৈ লাগিব। এই ভাতৰ কাষত খাই ভাল লাগে, তাকে পুৰিকৈ খাই লওঁ। এইখন হৈছে যোৰহাট গভ গাৰ্লছ স্কুল, যথেষ্ট ডাঙৰ হয়। মানুহ কমি অহা দেখা গৈছে, যিহেতু 4 বজাৰ পৰা কাৰফিউ আছে। মানুহ যথেষ্ট কমি গৈছে, সেইবাবে আমিও এতিয়া ঘৰমুৱা হওঁ বুলি ভাবিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।